স্বাগতম জনাইছোঁ এক্সপ্ল'ৰ অসম চেনেলটোলৈ। ৰ'ব দেই দেখিছে আপোনালোকে ইউজ কৰিব চেনিটাইজাৰ ইউজ কৰিব। চেনিটাইজাৰ নহ'লে আপোনালোকে চাবোনেৰে হাত ধুব, ৰেগুলাৰ হাত ধুব আৰু ঘৰত থাকক, সুৰক্ষিত থাকক। ব'লক এতিয়া আমি আগবাঢ়োঁ। তো আজি মই এটা টপিক লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। টপিকটো এনেধৰণৰ, বৰ্তমান বাৰু ইণ্ডিয়াত কি চলি আছে আপোনালোকে জানেই চাগে, আপোনালোকে সকলোৱে জ্ঞাত বৰ্তমান ইণ্ডিয়াত কি চলি আছে। তথাপিতো মই বাৰু এবাৰ আপোনালোকক জনাই দিছোঁ। বৰ্তমান ইণ্ডিয়াত চলি আছে, হয়, কৰোণা ভাইৰাছৰ আতংক চলি আছে, ট্ৰাক চলি আছে। কৰোণা ভাইৰাছে আপোনালোকৰ গোটেই বিশ্বব্যাপী বহুত ত্ৰাসৰ সৃষ্টি কৰিছে, কৰিলে আৰু বৰ্তমানো চলাই আছে। বৰ্তমান ইণ্ডিয়াত 1 লাখ পাৰ হ'ল। কিন্তু আমি সেইবোৰৰ উপৰিও মানে মই এইটো ক'ব খুজিছোঁ, বৰ্তমান ইণ্টাৰনেট জগতখনত কি চৰ্চিত বিষয় হিচাপে বৰ্তমান চৰ্চাত আছে। এই বিষয়টো হৈছে ইউটিউব ভাৰ্চেছ টিকটক। ঠিক আছে, ইউটিউব ভাৰ্চেছ টিকটকৰ ওপৰত বহুত ডাঙৰ ইউটিউবাৰে মতামত দাঙি ধৰিছে। তেওঁলোকে যিখিনি ক'বলগীয়া অলৰেডি তেওঁলোকে কৈ দিলে। তেওঁলোকে ক'বলগীয়াখিনি তেওঁলোকে কৈ দিলে। তেওঁলোকে কিছুমানে বহুত ভাল কথা কৈছে। ডাঙৰ ইউটিউবাৰ, আমাতকৈ বহুত ডাঙৰ ইউটিউবাৰ। আমিতো নগণ্য মাত্ৰ, আমি তাৰ তুলনাত আমি একোৱেই নহয়। গতিকে তেওঁলোকে যিখিনি কথা কৈছে মই তাৰ ওপৰত ক'ব নাযাওঁ। তেওঁলোকে যিহেতু কিছুমান কথা এনালাইচিছ কৰি কৈছে। ইউটিউব ভাৰ্চেছ টিকটকৰ ওপৰত এইটো আজি ভিডিঅ' নহয়, এইটো ভিডিঅ' অনলি টিকটক বেন। বৰ্তমান আপোনালোকে আৰু এটা বস্তু চৰ্চিত বিষয় হৈ আছে। আপোনালোকে যদি টুইটাৰত যায়, আপোনালোকৰ যদি টুইটাৰ একাউণ্ট আছে, আপোনালোকে টুইটাৰত যায়, দেন আপোনালোকে দেখিবলৈ পাব। বৰ্তমান কালিও চলি আছিলে, আজিও চলি আছে। তো টুইটাৰত এটা বস্তু ট্ৰেণ্ডিঙত আছে যে বেন টিকটক ইন ইণ্ডিয়া। তো এনেকৈ হেছটেগ বেন টিকটক ইন ইণ্ডিয়া এনেকৈ ট্ৰেণ্ডিঙত আছে টপিকটো। বৰ্তমান চৰ্চিত বিষয় আছে। বহুত ডাঙৰ পলিটিচিয়ান, বহুত ডাঙৰ মানুহ তাত এইটো বিষয়ৰ ওপৰত চৰ্চা কৰি যাই আছে। হয়তো এই আহি থকা দুদিনৰ ভিতৰত টিকটক হয়তো বেন হৈ যাব পাৰে। ন' ডাউট বেন হ'ব পাৰে, হ'বই। 99% টিকটক বেন হোৱাৰ সম্ভাৱনা আছে। তো এতিয়া মই ক'ব গৈছোঁ, টিকটক বেন হ'বলগীয়া ইমানখিনি পৰ্যায়ত আহি পালে কিয়? চাওক, বা টিকটকৰ যিটো আপোনাৰ এলগৰিথম, সেইটো মানে ঠিকমতে কৰি চলাই নিব পৰা নাই। যেনেকৈ ইউটিউবে কিছুমান কাম কৰে, কিন্তু টিকটকে সেইবোৰ কাম নকৰে, বা কিছুমান অলপ নকৰিবলগীয়া কামবিলাক টিকটকৰ বহুত বেছি আছে। আমি সকলোৱে জানো টিকটক হ'ল চাইনিজ এপ, আৰু চাইনিজ মানুহে বনোৱা যিহেতু তেনেকুৱা থাকিবই। তো সেইকাৰণে আমি চাইনিজ বস্তু আমি ইউজ কৰাৰ ক্ষেত্ৰত আমি বহুতবাৰ ভাবিব লাগে। টিকটক এনেকুৱা এটা এপ, যিটো এপৰ কোনো ডিচিপ্লিন নাই। মই কৈ থ'লোঁ আপোনাক, টিকটকৰ কোনো ডিচিপ্লিন নাই। যেনেকৈ ইউটিউবত কিছুমান ডিচিপ্লিন, মই এটা কথা আপোনালোকক ডাইৰেক্টলি এটা কথা কৈ দিছোঁ। টিকটক একদম বাচ্ছাৰ পৰা 4, 5, 6 বা 6, 7 বা 8, 15 ইয়াৰ্ছৰ, তাৰ ওপৰত 18 ইয়াৰ্ছৰ তলৰ বাচ্ছাবিলাকৰ বা যিবিলাক সৰু শিশু ল'ৰা ছোৱালী আছে, সেইবিলাকে টিকটকটো ইউজ কৰে। তেওঁলোকৰ মাক বাপেকৰ হাতত মোবাইল এটা থাকিলে, আৰু মোবাইলটোত তাতে টিকটক আছে, টিকটক ইনষ্টল কৰাই আছে, ইউজ কৰে। তো সিহঁতৰ শিশুটোৱে টিকটক ইউজ কৰে। চাব, মই ইয়াতে টিকটকৰ ভুলটো কি মই কৈ আছোঁ। টিকটকত এনেকুৱা এটা ৰেষ্ট্ৰিকশ্যন নাই যে হয়তো এই টিকটকটো এটা শিশুৱেও হয়তো এই টিকটকটো অ'পেন কৰিব পাৰে। তো শিশুৱে যিহেতু টিকটকটো অ'পেন কৰিব পাৰে, তো তাত কিয় এনেকুৱা এটা বস্তু টিকটকৰ অফিচিয়েল বা টিকটকৰ ফালৰ পৰা এই বস্তুটো কিয় এড কৰা নহ'ল যে ক্লাছৰ ওপৰৰ মানুহে চাব পাৰিব আৰু এইকেইটা কণ্টেণ্ট 18+ তলৰ মানুহে চাব পাৰিব? এই বস্তুখিনি তেওঁলোকৰ কিয় ডেভেলপ কৰিব নোৱাৰিলে আজিলৈকে? সেইটো এটা ফাৰ্ষ্ট কথা। তাৰ উপৰি আপোনালোকে চাব, আপোনালোকৰ বাচ্ছাটোক, আপোনালোকৰ সৰু ল'ৰা ছোৱালী, যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, সকলোৱে টিকটক বৰ্তমান ইউজ কৰি আছে। মই দেখা পাইছোঁ একদম 15 বছৰ তলৰ পৰা একদম 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকক টিকটক ইউজ কৰি থকা দেখা পাইছোঁ। তো কথাটো সেইটো হ'ল, কথাটো এইটো নহয় যে ইউজ কৰাত মোৰ কোনো ইয়াত ক'বলগীয়া নাই। ইউজ কৰিছে, কিবা কৰিছে, মই ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল, চাওক, টিকটকত এনেকুৱা কিছুমান ভায়োলেণ্ট বস্তু বা এনেকুৱা কিছুমান যিটো নেকি মানুহৰ মগজুটো কমপ্লিট চেঞ্জ কৰিব পাৰে। কিছুমান চাইল্ড ৰিভিউজ কিছুমান আছে, কিছুমান নাচাবলগীয়া বস্তু তাত দি দিয়ে, আৰু এনেকুৱা কিছুমান কণ্টেণ্ট বনাই মানুহে ভাবি নাচায় যে এইটো টিকটকত দি দিয়াৰ পাছত কি হ'ব, বা বাহিৰত সমাজখনত বেয়া এটা
প্ৰভাৱ পৰিব নেকি, কোনো ধৰণৰ নাভাবি নিচিন্তি কাম কৰে। তাতকৈ এটা বেয়া গুণ আছে টিকটকৰ, মই কৈ আছোঁ। ইউটিউবত যেনেকৈ ডিছলাইক আছে, আমি কিবা এটা ভিডিঅ' চাইছোঁ, বেয়া লাগিছে, ডিছলাইক বাটনটো দবাই দিছোঁ। কিন্তু টিকটকত সেই ধৰণৰ ডিছলাইক বাটন কোনো ধৰণৰ দেখা নাপালোঁ। খালি লাইক লাইক লাইক, আৰু মানুহে সদায় লাইকৰ ওপৰতে দৌৰি থাকে। অমুক লাইক 50K 100K 1 মিলিয়ন, খালি সেইবোৰৰ ওপৰত দৌৰি থাকে। সেইটো কণ্টেণ্ট ভালেই হওক বা বেয়াই হওক, যিমান বেয়া হ'লেও সেই কণ্টেণ্টটোৰ ওপৰত লাইক যাবই, যিমান ভাল হ'লেও সেই কণ্টেণ্টটোৰ ওপৰত লাইক যাব। মই কোৱা নাই যে টিকটকটো বেয়া বা সেইটো মই তাৰ ক'ব যোৱা নাই, এগেইনষ্টত যাব যোৱা নাই। কিন্তু কথাটো হ'ল টিকটকৰ কিছুমান টিকটকে যিখন পলিচি বনাইছে বা টিকটকে যিখিনি কৰিছে, টিকটকে যদি এপটো ভালদৰে লঞ্চ কৰিলে হয় বা এপটোত যদি কিছুমান বস্তু তেওঁলোকে এড কৰিলে হয়, তেতিয়াহ'লে চাগে এই টিকটকটো ভালদৰে বৰ্তমান ইণ্ডিয়াটো ভালদৰে চলি থাকিলে হয়। কিন্তু বৰ্তমান এতিয়া আপোনালোকে মই ইয়াত স্ক্ৰীণত দেখাই দি আছোঁ, টিকটকৰ ৰেটিং চাব 4.4 পৰা নামি গৈ 2.0 হ'ল, 1.3, গতিকে ইমান তললৈকে নামিছে। ভাবক, মানুহৰ যেতিয়া সমাজত যেতিয়া এটা বেয়া প্ৰভাৱ পৰিব ন, এটা বস্তু যিকোনো বস্তু, মানুহৰ জনতাৰ পাৱাৰফুলটো বহুত বেলেগ বস্তু। যেতিয়া মানুহ জাগ্ৰত হ'ব নহয়, তেতিয়া কোনেও ৰখাব নোৱাৰে, সি যিমানে যি নহওক। এতিয়া মানুহৰ এই বস্তুটো বহুত বেয়াকৈ লাগিছে গাত। টিকটকে বহুখিনি কৰিলে, কিন্তু এতিয়া আৰু নোৱাৰে। মানুহে ৰেটিং দিছে, মানুহে টিকটকটোক, যিহেতু ডিছলাইক বাটন নাই, মই আপোনালোকক অলৰেডি ক'লোঁ, যিহেতু ডিছলাইক বাটন নাই, ডিছলাইক কৰিবই নোৱাৰে। চ' ৰেটিং দিয়ে তেওঁলোকে বুজাই দিছে যে টিকটকটো কিমান বেয়া বস্তু, ভাবি চাওক। গতিকে আপোনালোকে ভাবক, টিকটকটো ইউজ কৰাৰ আগত কিছুমান বস্তু আহিব লাগে যে এইটো 18+ কণ্টেণ্ট হ'ব, এইটো আণ্ডাৰ 18 হ'ব, এইটো 18ৰ ওপৰত চাব পাৰিব, তেনেকুৱা কিছুমান বস্তু সংযোজন থাকিব লাগে। কিন্তু সেইবিলাক নাই। তাৰ উপৰি চাব, প্ৰাইভেচিৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতে প্ৰাইভেচিৰ কথা আহি পৰিছে। প্ৰাইভেচিৰ প্ৰশ্ন উঠে। তো প্ৰাইভেচিৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে? তেওঁলোকে কেমেৰাৰ এক্সেছ কৰিছে, তেওঁলোকে গেলেৰী এক্সেছ কৰিছে, তেওঁলোকে ফোন নাম্বাৰ, ইমেইল ID, সকলোবিলাক চব এক্সেছ তেওঁলোকক আমি দি দিছোঁ। তো ভাবি চাওক, আমি এক্সেছখিনি দি দিছোঁ হয়, কিন্তু চাইনাই যদি আমাক বিশ্বাস নকৰে, আমি তেওঁলোকক কেনেকৈ বিশ্বাস কৰিম? চাইনা গভৰ্ণমেণ্টে কৈ বিশ্বাস নকৰে, আমাক বুলি নহয়, ইণ্ডিয়াক বুলি নহয়, কোনো USA কোনো গভৰ্ণমেণ্টক বিশ্বাস নকৰে। তেওঁলোকে হোৱাটছএপ নচলায়, হোৱাটছএপৰ ঠাইত তেওঁলোকে চলায় WeChat, তেওঁলোকে ইউটিউব নচলায়, তাত ঠাইত চলায় ইউকিড না কিবা তেনেকুৱা এপ আছে, মই পাহৰিছোঁ, ইউকিড আছিল চাগে, তেনেকুৱা। ক্ৰম ব্ৰাউজাৰ নচলায়। তেওঁলোকৰ নিজে এপ ডেভেলপ কৰিছে। তো তেওঁলোকে যদি আমাৰ বস্তু নচলায়, আমি কিয় চলাই আছোঁ? তেওঁলোকে আমাৰ বস্তু নচলায়, আমি চলাই আছোঁ। ভাবকচোন এবাৰ। গতিকে মোৰ ক'বলগীয়া এইটো যে টিকটকটো যদি ভালদৰে মানুহে ইউজ কৰিলে হয়, তেন আজি ভালদৰে সফলতাৰে সেইটো চলি থাকিল হয়। কিন্তু মানুহে টিকটকটো ভালদৰে ইউজ নকৰিলে তেওঁলোকৰ কিছুমান গাফিলতিৰ কাৰণে। যদি ইয়াত ডিছলাইক বাটন থাকিলে হয়, যদি তাত 18+ কিছুমান বস্তু নিদিলে হয়, তাত যদি বেছিভাগ আপোনালোকে চাব 100%ৰ ভিতৰত 95% এনেকুৱা কিছুমান কণ্টেণ্ট আছে, এনেকুৱা কণ্টেণ্ট ভৰি আছে ন, আপোনালোকে চাব নোৱাৰিব। যিটো ফেমিলিৰ লগত চাব নোৱাৰিব, যিটো আপোনাৰ ঘৰৰ ডাঙৰ মানুহৰ লগত চাব নোৱাৰিব, এনেকুৱা কিছুমান কণ্টেণ্ট আছে। আৰু কেতিয়াবা ইয়াত স্ক্ৰল ডাউন কৰি থাকিলে আপোনালোকে যদি বাচ্ছাও চাই থাকে, হঠাৎ মাক বাপেকৰ আগত সেইবিলাক বস্তু ওলাই যায়। তো আৰু কিছুমান ভাইলেণ্ট কাম, কোনোবাই কাৰোবাক গলত, মানে মই অলপ দিন আগত টিকটকত এটা বস্তু দেখিছোঁ, কোনোবাই কাৰোবাক গলত এনেকৈ ৰছী লগাই, এনেকৈ মাক নে আইতাকক তেনেকৈ ৰছী লগাই কিবা এটা ভিডিঅ' বনাইছে। তাৰপিছত আৰু বহুত বেয়া কণ্টেণ্ট আছে টিকটকত। তো সেইবিলাক যদি তেওঁলোকে টিকটকে যদি ৰেগুলাৰ চাফাই দি থাকিলে হয়, ৰেগুলাৰ যদি ক্লিন কৰি থাকিলে হয়, বা এনেকুৱা বস্তু ইয়াত দিব নোৱাৰে। তেওঁলোকে বহুত ক'লে, ইয়াৰ আগত টিকটক বেন হওঁতে বহুত কৈছিলে যে আমি এইখিনি বস্তু চাম, আমি এইখিনি বস্তু, এনেকুৱা বস্তু কণ্টেণ্ট দিলে আমি বেন কৰি দিম। বাট ক'তা সেইবিলাকচোন এতিয়ালৈকে বেন হোৱাই নাই, বা সেইবিলাক এতিয়াওতো টিকটকত ভৰি আছে। গতিকে মোৰ ক'বলগীয়া এইটো যে মই কোনো এপৰ এগেইনষ্টত নাযাওঁ, কিন্তু টিকটকৰ যিখিনি ক'বলগীয়া আছে, মোৰ যিটো মতামত, সেই মতামতটো কৈছোঁ। আপোনালোকৰ যদি কিবা তেনেকুৱা মতামত আছে ক'ব। আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যায়, মই নথৈ আনন্দিত হ'ব। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ নাযায়, কেৱল ভিডিঅ'টো চাব, ক্লিক কৰিব, গুচি যাব। তো ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো চাব, তাৰপাছত আপোনালোকে ছাবস্ক্ৰাইব ৰঙা যিটো বাটন আছে ন, ছাবস্ক্ৰাইব আপোনালোকে যেনেকৈ যি কৰক, মই নাজানো ভিডিঅ'। আৰু লাইকটো আপোনালোকে আজি কি কৰে নাজানো। মই টিকটকৰ ওপৰত ভিডিঅ' বনাইছোঁ, লাইকটো আপুনি নিজৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে মই ক'বলগীয়াখিনি এইখিনিয়ে। আৰু যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে, কমেণ্ট বক্সত জনাব পাৰে। আৰু অতি সম্ভৱ টিকটক বেন হ'বলৈ গৈ আছে, কাৰণ এতিয়া হেছটেগ ট্ৰেণ্ডিঙত আছে টুইটাৰত, আৰু গোটেইখিনি ডাঙৰ মানুহে এইটো নিৰীক্ষণত ৰাখিছে, টিকটকটো চাগে বেন হৈ যাব পাৰে অহা 2-3 দিনৰ ভিতৰত। তো
সেইটোৱে আপোনালোকে সকলোৱে জানে ভাইৰাছৰ আতংক। গতিকে সদায় সুৰক্ষিত থাকক। ঘৰৰ পৰা অত্যাৱশ্যকীয় কাম নহ'লে আপোনালোকৰ ঘৰৰ পৰা গুচি নাযাব, ওলাই নাযাব। কাৰণ আমাৰ অসমতো বৰ্তমান বহুতখিনি সংখ্যক ৰোগী পালে। তো সদায় এই চেনিটাইজাৰ ইউজ কৰিব। যিকোনো কাম কৰোঁতে, ক'ৰবাৰ পৰা আহোঁতে, ক'ৰবাত কিবা কাম কাৰোবাৰ পৰা কিবা ল'লে এই চেনিটাইজাৰ সদায় ইউজ কৰিব। আৰু মুখত মাস্ক এখন ৰাখিব। এতিয়া মই ঘৰত আছোঁ কাৰণে মাস্ক ইউজ কৰা নাই। মই বাহিৰত গ'লে মই মাস্ক ইউজ কৰিম। আৰু সদায় মানুহৰ পৰা ডিষ্টেঞ্চ মেইনটেইনটো কৰিব। সামাজিক দূৰত্বটো বৰ্তাই ৰাখিব। আৰু আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।